মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছোঁ 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ এটি কবিতা। কবিতাৰ শিৰোনাম দৃশ্যান্তৰ। কবি হৰেকৃষ্ণ ডেকা। 25 বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি। এটা পজা ঘৰ, আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল। ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছোঁ এই প্ৰজাতিত। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক, বৃদ্ধ নিয়োজ্য দেহ। বয়সৰ চিন নোহোৱা হ'লে মুখত 25 বছৰ আগৰ হাইলা সাজ। 7 মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা। এটাতকৈ আনটোৰ ৰূপ চৰা। সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপিদি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা? এই কুবেৰৰ মহলাত? ক'ত পাবা? আৰু পালেও কি শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। যশৰ পোৱালিহঁতে কাক কোনে চায়? এই বুলি কৈ তেওঁ 7 মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। বৰ অশান্তিৰে উভতি আহিলোঁ। প্ৰত্যেকটো পাঠৰ মূলভাৱ জানি ল'লে প্ৰশ্নৰ উত্তৰ কৰিবলৈ সুবিধা হয়। এতিয়া আহোঁ দৃশ্যান্তৰ কবিতাৰ মূলভাৱলৈ। আমাৰ পাঠ্যপুথিত থকা দৃশ্যান্তৰ কবিতাটি হৰেকৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত। এই কবিতাটিত কবিয়ে এখন ঠাইৰ 25 বছৰৰ আগৰ দৃশ্য আৰু 25 বছৰৰ পিছৰ দৃশ্যৰ কথা বৰ্ণনা কৰিছে। কবিতাটিত কবিয়ে প্ৰথমে 25 বছৰৰ আগৰ কথা বৰ্ণনা কৰিছে। 25 বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে এজন মানুহ লগ পাইছিল। তেওঁ কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলামুখত বিচাৰি আছিল নিজৰেই ঘৰৰ পদূলি। ঘৰটোৰ ওচৰত আছিল আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোল। নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। আন্ধাৰত মানুহজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি পোৱা নাছিল, কাৰণ মানুহজন আছিল কুকুৰিকণা। তাকে দেখি কবিৰ মানুহজনলৈ দয়া উপজিছিল আৰু তেওঁ মানুহজনক হাতত ধৰি মানুহজনৰ সৰু পজা ঘৰটোলৈ আগবঢ়াই দিছিল। কুকুৰিকণা মানুহজনে মনত বৰ সুখ পাইছিল। গধূলি দেখাত কষ্ট হ'লেও মনেৰে সুখী আছিল তেওঁ। সেয়ে তেওঁ কবিক কৈছিল যে সৰু পজা ঘৰটিও বৰ শান্তিৰে আছে। সময়ৰ ৰথৰ চকা আগবাঢ়িল। 25 বছৰ বাগৰিল। সেউজ প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন-চাপ নাইকিয়া হ'ল। শান্তিৰ পজাঘৰৰ ঠাই ল'লে 7 মহলীয়া অট্টালিকাই।
ওচৰ পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটোৰ ৰূপ চৰা। 25 বছৰ আগৰ গধূলি এটাত পথৰ আশে-পাশে এজনো মানুহৰ চিন-চাপ নথকা ঠাইডোখৰত সন্ধিয়া ভগাৰ বহু পাছতো মানুহ পিয়াপি দি ফুৰিছিল। ইমান বছৰৰ পাছত একে ঠাইতে কবিয়ে আন এজন বৃদ্ধ মানুহ লগ পাইছিল। বৃদ্ধ মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল আৰু তেওঁ কবিৰ সৈতে অট্টালিকা কেইটাৰ কথা পাতিছিল। তেওঁ সেই ডাঙৰ অট্টালিকা কেইটাক কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল আৰু কবিক কৈছিল যে তাত কবিয়ে ভাড়াঘৰ বিচাৰি নাপায় আৰু পালেও তাত শান্তিত থাকিব নোৱাৰিব। লগতে বৃদ্ধ মানুহজনে কৈছিল যে সেই ডাঙৰ ডাঙৰ অট্টালিকাৰ বাসিন্দাসকল নিজস্ব সুখ-সম্পদক লৈ ব্যস্ত। পাৰ্থিৱ সুখ-সম্পদে সিহঁতক ইমান যান্ত্ৰিক কৰি তুলিছে যে কোনোবা মানুহ ঢুকালেও দাহ কৰিবলৈ সিহঁতৰ সময় নাই। এনে কথাৰে বৃদ্ধ লোকজনে নিজৰ মনৰ অশান্তি আৰু দুখৰ কথা কবিৰ আগত প্ৰকাশ কৰিছিল। কবিতাটিত দুটা দৃশ্যৰ দ্বাৰা কবিয়ে ইয়াকে বুজাইছে যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰো পৰিৱৰ্তন হৈছে। দিনে দিনে মানুহবোৰে মানৱীয়তা, আন্তৰিকতা আদি গুণবোৰ হেৰুৱাই আত্মকেন্দ্ৰিক হৈ পৰিছে। আধুনিকতাৰ প্ৰতিযোগিতাত নামি প্ৰকৃতিৰ সেউজ কোমল ৰূপ ধ্বংস কৰি কংক্ৰিটৰ হাবি গঢ়ি তুলিছে। কবিয়ে কৈছে যে এনে পৰিৱৰ্তনে মানুহক বাহ্যিক সুখ দিছে সঁচা, কিন্তু আত্মিক বা প্ৰকৃত সুখৰ পৰা বঞ্চিত কৰিছে। এনে ভাৱেই হৈছে দৃশ্যান্তৰ কবিতাটিৰ মূল কথা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।